হেল্ল' গাইজ, আজি ৰাতিপুৱা বাইদেউ আৰু মই লগ হৈ কিনে আলু পৰঠা বনালোঁ। টেষ্টি হৈছিল খাবলৈ। দিনত মই লগৰকেইটাৰ লগত ফুৰিবলৈ গ'লোঁ। আহোঁতে ৰেষ্টুৰেণ্টত ৰুটি মাংস খালোঁ। ৰাফটো খেলিলোঁ আজি অলপ। আজি পাটাচাৰকুছিত মুকলি বিহু আছিল। মুকলি বিহু চাব গ'লোঁ, মা, মই আৰু কাষৰ আণ্টিহঁত। তেজপুৰৰ থেস্পিয়ান বিহু দলটোও আহিছিলে আজি পৰিৱেশন কৰিবলৈ।